হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ভীম UPI এপত চাউণ্ড অপশ্যনটো কেনেকৈ আপুনি অন কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ভীম UPI এপটো অপেন কৰিব। আপোনাৰ মোবাইলত ভীম UPI এপটো এনেকুৱা অপেন হৈ যাব। তাৰপিছত আপুনি লেফ্ট ছাইডৰ ওপৰত প্ৰফাইল অপশ্যনটোত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি অলপ তলফালে আহি পেলাই ইয়াত চাবলৈ পাইছে ছেটিংছ দি আছে, আপুনি ছেটিংছত ক্লিক কৰিব। আপুনি ইয়াত চাবলৈ পাইছে চাউণ্ড অন অফ দিয়া আছে। চাউণ্ড অন অফ দিয়া আছে যে এইটো আপুনি তাৰ ছাইডৰ নটিফিকেশ্যনটো আপুনি অন কৰি দিব। চাবলৈ পাইছে ইয়াত ছাকচেছ টোন ইনেবল ছাকচেছফুলি দেখুৱাইছে, মানে আপুনি যেতিয়া ইয়াত এইটো পে'মেণ্ট কৰিব, মানে আপোনাৰ যিকোনো একাউণ্টত যেতিয়া পে'মেণ্ট কৰিব আপুনি তাত মানে আপোনাৰ যিমান এমাউণ্ট হ'ব আৰু একাউণ্ট হোল্ডাৰৰ নামটো মানে ইয়াত মানে আৱাজ আহিব, মানে শব্দ এটা হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।